Hello everyone, স্বাগতম জনাইছো মই আমাৰ সেকেন্ড চেনেল মাইনোস ওয়ার্ল্ডৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আজি আমি যাম আমাৰ মামাহঁতৰ ঘৰলৈ ভিডিঅ'টিত যিমান পাৰি সিমান দিনটোৰ কাৰুকাৰ্য দেখুৱাব চেষ্টা কৰিম আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে ভাল পাব আৰু এতিয়া যাম মন আৰু মই যেহেতু সোণহঁত বৰ্তমান মামাহঁতৰ ঘৰতে আছে তাতে গৈ মানে আৰু এয়া মায়ে মাকৰ ঘৰত নিবলৈ টোপোলা দাঙি দে ইয়াতে কিমান যে টোপোলা দিছে এয়া দাঙিবই পৰা নাই নিজে মই বা কেনেকৈ পাৰিম আৰু খালি বটলটো পিছে মামাহঁতৰ ঘৰৰ পৰা গাখীৰ আনিবৰ কাৰণে দি পঠিয়াইছে আহি দে পিছত চাউণ্ড দিবা না হা ইতনি চাৰি গতো মইনাই আচলতে মামাহঁতৰ ঘৰত আহি এইবিলাক কাৰণে বহুত ভাল পায় তাই যি মন যায় চুবলৈ সেয়াই কৰিব পাৰে আনকি তাই মামীৰ শালত যি কাপোৰ লগাই থৈ দিয়া আছিলে সেয়াও এৰা নাই তাঁতশালখনো তাই একদম আগৰ পৰা গুৰিলৈকে চুইছে খেলিছে মামীও অৱশ্যে তাইক তাঁতশালখন ধুনীয়াকৈ এৰি দিছে আৰু কি যে বোৱনী হাতত লাগিলে ললিপপেই নাথাকক কিয় কি বাবা এইটো ভিতৰত কি আছে তামোল ইজ মেণ্ডেটৰী মানে ভাত খোৱাৰ পিছত আৰু মোৰতো যেনি তেনি যেতিয়া তেতিয়া চলি যায় আৰু আজি সোণে বনাইছে খানা মামাহঁতৰ ঘৰত তাই ধুনীয়া ৰান্ধনি হৈছে তাতে বনাইছে আৰু ইয়াতে বৰ্তমান আমাক দিছে ভাত আৰু দালি আৰু বিশেষ স্পেচিয়েল আৰু স্পেচিয়েল আছে হাঁহৰ মাংস বিশেষভাৱে আৰু এয়া আমাৰ সৰু মামাই একো নকওঁ নেকি আৰু এয়া সৰু মামী পুৰা ভাত বিৰাট ব্যস্ত এই কলেজত গৈছিলে গতিকে এৰি থৈ আহিলোঁ এতিয়া যাওঁতেহে মিলে নে নিমিলে আৰু এই আমাৰ মাহীৰ ল'ৰা মানে আমাৰ সৰু ভাইটি আমাৰ সোণৰ ভ্লগবিলাক ডেইলি দেখি পাই থাকে আৰু বেকগ্ৰাউণ্ডত আপোনালোকে নিশ্চয় শব্দবিলাক শুনি আছে কিমান বেছি শব্দ তই কিমান খং উঠিছে চা আমাৰ ঘনৰ আজি ভাগ্য বিৰাট ভাল মানে কপাল ফুলি আছে সি পইচা হেৰুৱা পাইছে কিমান চাওকচোন 10 টকা তাকো এই ধুই মেলি লৈ আহিছে আজি মানে মামাহঁতৰ ইয়াতে থিয়েটাৰ আছিলে আৰু মই থিয়েটাৰ চাবলৈ ইমান বেছি আগ্ৰহী মই থাকিম বুলি প্লেনিং কৰি আছিলোঁ আৰু বায়ে কৈছে ঘৰত কাইলৈ বিয়া এখন আছে গতিকে আজি যাব ব'ল এনেকৈ কৈছে মানে মই যে ইয়াত আছোঁ সেইটো কাৰণে কৈছে আৰু যোৱাকালিয়ে আহিছে গতিকে আজি আমি আহিছোঁ ঘূৰি যোৱাকৈ এতিয়া ঘূৰি যোৱা মানুহটো এতিয়া ধুনীয়াকৈ থাকিবলগীয়া হ'ল কিমান বছৰৰ মূৰত মনতেই নাই কিমান বছৰৰ মূৰত যে ইয়াতে কেৱল এই যে কি বুলি ক'ম গালি পাৰিব পৰা বস্তু হ'লে গালি পাৰিলোহেঁতেন এই বৰষুণ একদম ইমান ধুনীয়াকৈ থিয়েটাৰ চাবলৈ চব ৰেডি মানুহ এতিয়াও মানে এটা আশাতে আছো মানে ক'ৰবাত যদি বৰষুণটো কমি যায় যাব পাৰিব আপোনালোকক লগ পাম বুলি ভাবি আছিলোঁ কিন্তু এইবিলাক মোৰ পাৰ্টনাৰ আমি দুটা সদায় লগ হৈ আছোঁ এতিয়া আমি দুটা নহয় সেইটোৱে বায়ে থিয়েটাৰ আগতে চাইছিলে বহুত ভাল পাইছিলে আগত চাবলৈ কিন্তু মন জন্ম হোৱাৰ পিছৰ পৰা এইবিলাক বস্তু অলপ এভইড কৰা হৈছে আকৌ চাব আৰু তাই ডাঙৰ হ'লে আৰু আজি মা আৰু পাপুৰ বাদে আমি সকলোবোৰ মামাহঁতৰ ঘৰত দবাই আছোঁ আৰু ললিপপত ব্যস্ত লগতে কিবা কিবি খেলনা বস্তু ললিপপটো তাই খাই থাকি ৰখি যোৱাখিনি মোৰ ভাগতে আকৌ আৰু মাহীৰ ছোৱালীজনীয়ে ইমান ধুনীয়াকৈ লাৰু পিঠা বনাইছে মানে লাৰুকেইটা মাহীৰ ছোৱালীজনী চাহ বনাই আছে চাহটো ইমান ধুনীয়াকৈ ৰেডি কৰি দিছে এই সুযোগতে দেখুৱাই দিওঁ এয়া কাতি বিহু স্পেচিয়েল মানে মথনি স্পেচিয়েল এয়া তিল পিঠা কিন্তু নাৰিকলেৰে বনাইছে নাৰিকল পিঠা বুলিয়ে কৈছে খায়ে দিওঁ চাওঁ সুবিধা আৰু এয়া চাওক লাডু কিমান বছৰৰ মূৰত আজি মামাহঁতৰ ঘৰত আমি ৰাতি থকাকৈ আছোঁ ঠিকে নাই দিনটো মামাহঁতৰ ঘৰত থাকিলোঁ দুখন ঘৰত ভাত খালোঁ দেখুৱালোঁ হাঁহৰ মাংস আৰু মুৰ্গী মাংস তেনেকৈ ভাত খালোঁ আৰু এতিয়া সন্ধিয়া সময়খিনি আছোঁ মাহীহঁতৰ ঘৰত মাহীৰ চব মানে ভণ্টিয়ে চাহ বনাই আছে আৰু তাই আমাক এইখিনি দি দিছে আগতে চ' কাতি বিহুৰ যদিও আজি ছেকেণ্ড দিন মথনিৰ আপোনালোক সকলোকে বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ যিসকলে চালে আৰু যিসকলে চাব নাপালে তেওঁলোকে চাগে অহাবাৰহে পাব কাৰণ এতিয়া বহুত বৰষুণ দি আছে আৰু সেইবাবে মনটো বেছি বেয়া লাগি আছে কাৰণ আমি যাবলৈ অহা মানুহ যাব নাপালোঁ ভাগ্য ভাল মইনাৰ কাৰণে মই দুযোৰমান কাপোৰ লৈ আহিছিলোঁ সেইবাবে থাকিলোঁ বাৰু পিঠা খাইছোঁ আৰু এতিয়া যিটো ৰাতি অলপ পঢ়া টাইম সেইবাবে মাইনা আৰু মইনাই দুয়োটাই ধুনীয়াকৈ এয়া ছবি আঁকি আছিলে আৰু মামাই ইহঁত দুয়োজনীকে ধুনীয়াকৈ শিকাই দি আছে আচলতে মনে এনেকৈ বেলেগৰ লগত পঢ়িবলৈ খুব কমেই চান্স পায় সেইবাবে মোৰ বহুত বেছি ভাল লাগিছে ইহঁত দুয়োজনী যে ইমান ধুনীয়াকৈ পঢ়িছে
ৰাতিপুৱা আচলতে আমি বহুত সোনকালে ঘৰলৈ যাবলৈ ওলাইছোঁ, যিহেতু মাহঁতো অকলে আছে, বেয়াও লাগি আছে আৰু মনকো মই উলিয়াই দিছোঁ। আৰু এতিয়া বহি থাকোঁতে আপোনালোকে চাওক তাই কেনেকৈ পাৰবিলাকক মামীৰ হাতৰ পৰা চাউল দি আছে, ইমান বেছি ফূৰ্তি পাইছে। আৰু চাওক এতিয়া আমি যাব আহিছোঁ, ৰাস্তাটো ন'টিচ কৰক ইমান বেয়া। আৰু মায়ে যে বটল দি পঠিয়াইছিলে, মামীয়ে কেনেকৈ যে ক'ৰ পৰা বিচাৰি আনি গাখীৰখিনি যোগাৰ কৰি দিছে। আৰু এই পৰিৱেশটো দেখি আপোনালোকে চাগে বুজিয়ে পাইছে আমি ঘৰলৈ যাব ওলাইছোঁ আৰু মামাহঁতৰ ঘৰৰ সকলোৱে আমাক আগবঢ়াই থ'বলৈ আহিছে। চাওকচোন কালি আমি গোটেইকেইজনী তাৰমানে থাকিম বুলি যোৱা নাছিলোঁ, বাট থাকিবলগীয়া হ'ল। মা আৰু বাইদেউ ঘৰত অকলে থাকিল কালি। অনুভৱ খুব বেয়া লাগি গৈছে। ইফালে চাওঁ কোনো নাই, সিফালে চাওঁ কোনো নাই, মইনাও নাই, মাইনুও নাই, সৰু মুনুও নাই, সোণ নাই, জিমি নাই, কোনোৱে নাই। নোহোৱাৰ কাৰণে কিমান বেয়া লাগিছে মনটো। কিছু টাইম বাইদেৱে মই হেৰিত কেনেকৈ ভাল লাগিব, আমাৰ ভাল লাগিবলগীয়া ছোৱালী ঘৰত নায়ে, গোটেইকেইটা ছোৱালী একে ঠাইতে মামাকৰ ঘৰত খাবলৈ গুচি গ'ল। কোনো ঘূৰি আহিব আমি অকলে নোৱাৰিলে, থাকিলোঁ। বৰষুণৰ কাৰণে কোনো ঘূৰি আহিবই নোৱাৰিলে। ৰাতি পিছে খাইছে আৰু কিছু ৰাতি আৰু ভাত নবনালোৱেই, কিবা অকণ আছিলে। আজি একোৱেই নাই, আজি লক্ষী পূজা। আজি একোৱেই নাই, আজি লক্ষী পূজা। চ' আজিলৈ এই ভিডিঅ'টি তেন্তে ইয়াতেই শেষ কৰিছোঁ। আপোনালোকে চাই থাকিব আমাৰ ছেকেণ্ড চেনেল মাইনুছ ৱৰ্ল্ড। আৰু যিসকল ভিউৱাৰ্ছে এতিয়াও আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি আমাৰ পৰিয়ালৰ এজন সদস্য হৈ ৰ'ব। আজিলৈ তেনেহ'লে এৰিছোঁ, পুনৰ এটি নতুন ভিডিঅ'ৰে আকৌ আপোনালোকক লগ পাম। বাই বাই।